আমি যাবো এইবিলাক বৰ ভাল কাম কৰা নাই নেকি এইবোৰ নকৰিলে কৰিবি কি দুনীয়া কামটো পইচাই সকলো পইচা আমি জানো অন্য পথাই পইচা উপাৰ্জন কৰিব নোৱাৰো পেকেট আছে নি আমি আমাৰ মোৰ নামত কতবিলাক আমি আশা আৰু সপোন তিনিটা তুমি ধ্বংস হ'বলৈ দিয়া নাই পইচাই সকলো নেকি কম নকৰি বুজিছা নাই মাথা এনেই বেয়া হৈ আছে যি কৰিব আহিছ চুপচাপ কৰি যা মই নোৱাৰো নৰমতে তই কি কৰিবি কি কৰিম নাজানো কিন্তু এইবিলাক কামত মই আৰু তহঁতক সংগ দিব নোৱাৰো মাথা বেয়া কৰিছে তই এইবোৰ ধানতে থাক আৰু কোনফালে এইবাৰ কিন্তু পাল পকাব লাগিব মাল মাল উত্তৰ দিব পাৰিবি সিহঁতক উত্তৰ দিব উত্তৰ মই দিছো শুনা সৌ যে ঘৰটো যে দেখিছা সৌ ঘৰটো হৈছে এটা বেশ্যালয় আৰু তাত যিমানবিলাক বেশ্যা আছে তাতক আমি জন্ম দিছো আমি তোমালোকৰ দৰে ফুল কমলীয়া ছোৱালীবোৰ এই ৰাস্তাইদি অহা যোৱা কৰিলে তাহাঁতক চল চাতুৰি কৰি ধৰি আনি আমি ৰূপ দিওঁ একোজনী তই চুপ থাক আজি আৰু মোক নৰখাবি ডাঙৰ ডাঙৰ পুলিচ অফিচাৰেও আমাক একো কৰিব নোৱাৰে কাৰণ ইহঁতে ডাঙৰ ডাঙৰ পুলিচ অফিচাৰবোৰক টকা দি তাহাঁতৰ মুখ বন্ধ কৰি ৰাখিছে তই ভুল ভাবিছ মই একো ভুল ভাবা নাই দাদা অকমান বুজিবলৈ চেষ্টা কৰ কি বুজিবলৈ চেষ্টা কৰিব লাগে দাদা এই ভুল কবলৈ ছোৱালীবোৰক যেতিয়া তোমালোকে ধ্বংস কৰা তেতিয়া তোমালোকৰ বুজাবলৈ অলপ সাহস নাহে তুমি ভবাৰ দৰে কথাবোৰ তেনে নহয় ৰাগিনী মই সকলো বুজিছো মোক আৰু বুজাবলৈ চেষ্টা নকৰিবা এই পাখনবোৰ উদাহৰণ কৰিবলৈ তোমালোকৰ কি শক্তি নাই আমি যে নিৰুপায় তোমালোক নিৰুপায় নহয় তোমালোকে শক্তি গোটাব লাগিব এই পাখনবোৰক আমি দমন কৰিব লাগিব পাৰিবানে কোৱা তোমালোকে পাৰিবা নাই কোৱা পাৰিবই লাগিব পাৰিব লাগিব নাৰীৰ শক্তি অপাৰ আৰু যিদিনাখনি নাৰীৰ সহ্যৰ সীমাৰ বাহিৰ হয় সেইদিনাখনি তহঁতৰ দৰে পৃথিৱীখন ধ্বংস হয় নাৰী মহান নাৰী শক্তি বৃহৎ শক্তি কনলক তাই যদি নিজৰ দেশৰ কাৰণে প্ৰাণ আহুতি দিব পাৰে জয়মতীয়ে যদি নিজ স্বামীৰ কাৰণে প্ৰাণ আহুতি দিব পাৰে দুৰ্গা দেৱীয়ে যদি মহিষাসুৰক বধ কৰিব পাৰে তেন্তে আমিও ইহঁতৰ দৰে পাখানবোৰক দৌৰাই দৌৰাই মাৰিব পাৰিব লাগিব পাৰিবা নাই কোৱা দাদা পাৰিবা নাই কি উত্তৰ দিবা নাই তোমালোকৰ হাতত একো উত্তৰ নাই
ভণ্টি আমাক ক্ষমা কৰি দিবি ভণ্টি মোক নহয় দাদা সিহঁতক কোৱা আমাক ক্ষমা কৰি দিবা আমাৰ বহুত ভুল হৈ গ'ল নাৰীৰ শক্তি অপাৰ নাৰীয়ে সৃষ্টিও কৰিব পাৰে নাৰীয়ে ধ্বংসও কৰিব পাৰে আপোনালোকৰ যদি বাই ভনী এনেদৰে ধৰ্ষিতা হৈছে তেতিয়াহ'লে ওলাই আহক এই ইহঁতৰ দৰে পাষাণবোৰৰ বিৰুদ্ধে আমি যুদ্ধ কৰিব লাগিব আমি সংগ্ৰাম কৰিব লাগিব দাদা তোমালোকে মোক সংকল্প দিব লাগিব প্ৰতিজনী ধৰ্ষিতাৰ হৈ তোমালোকে সংগ্ৰাম কৰিব লাগিব আমি প্ৰতিজ্ঞা কৰিছোঁ আমাক তোমালোকে যেন মাফ কৰি দিয়া এটা ব্যতিক্ৰম কাৰ্যসূচী হঠাৎ হোৱা কাৰ্যসূচী আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাটকৰ মাজেৰে 15 মিনিট মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে অভিনয় কৰি নাটকখন সাফল্যমণ্ডিত কৰি তুলিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীক আপোনালোকে সুন্দৰভাৱে নাটকখন পৰিৱেশন কৰিলে আৰু মই গল্পদাক অকণমান আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ গল্পদা দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মই গল্পদাক কৈছিলোঁ যে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আমি সকলোৱে এখন বাতৰণাত কৰোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি পায় নাৰী সবলীকৰণৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সকলো সজাগ হয় আৰু সেই উদ্দেশ্যৰে সেই মহান উদ্দেশ্যলৈ আমি ছাত্ৰকতা সভা আগবঢ়াইছিলোঁ আৰু কল্পনা কোৱাৰ লগে লগে সামগ্ৰিকভাৱে সুন্দৰভাৱে পৰিকল্পনা কৰি খুব কম সময়ৰ ভিতৰত এটা স্ক্ৰিপ্ট লিখি ছাত্ৰ ছাত্ৰীসকলক এই সুবিধা দিলে গতিকে মই কল্পনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কল্পনাক অকণমান মনৰ অনুভৱ কৰোঁ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ মই যেতিয়া মই দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ইয়াত উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ দিছোঁ আজি যিহেতু আন্তৰ্জাতিক নাৰী দিৱস এই নাৰী দিৱসৰ দিনাখন মই ঈশ্বৰৰ প্ৰত্যেকগৰাকী নাৰীক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সমাজত আমাৰ চবেই ধৰক প্ৰত্যেক মানুহে দৰ্শন দিয়া প্ৰত্যেকজনী নাৰীক আমি সকলোৱে সন্মান দিব লাগিব আৰু মৰম দিব লাগিব আৰু এনেদৰে আমি আগবাঢ়িব লাগিব আৰু বিশেষ একো নকওঁ ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ সংবিধানৰ আৰ্টিকল নম্বৰ 14 ধাৰা 8 কৈছে যে নাৰীৰ প্ৰতি সম অধিকাৰ পোষণ কৰিব লাগে সমাজত 14 ধাৰা 2 কৈছে যে কৰ্মক্ষেত্ৰত নাৰীয়ে সম অধিকাৰ পাব লাগে নাৰীয়ে কোনো ক্ষেত্ৰতে কৰ্মক্ষেত্ৰত কেতিয়াও পিছ পৰি থাকিব নালাগে কিন্তু আজিও আমাৰ অসম তথা ভাৰতবৰ্ষত দেখা যায় নাৰী সবলীকৰণৰ কাৰণে ইমানবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও কিন্তু নাৰী সবলীকৰণ সুবিধা পোৱা নাই 1957 চনত যেতিয়া নিউয়ৰ্কত সূতা কাৰখানাত তেওঁলোকে শোষণ নিৰ্যাতনৰ বলি হৈ নাৰীসকলে সংগ্ৰাম কৰিবলগীয়া হৈছিল তেওঁলোকে নাৰী দিৱসৰ কথা চিন্তা কৰিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 1908 চনত নিউয়ৰ্কত নাৰী সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি 1908 চনৰ পৰা নাৰী দিৱসৰ ক্ষেত্ৰত নাৰী সংবিধানৰ নাৰী দিৱসৰ বিষয়ে অনুধাৱন কৰা হৈছিল আৰু 1975 চনত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ৰাষ্ট্ৰসংঘই সমগ্ৰ বিশ্বত নাৰী দিৱসটো স্বীকৃতি প্ৰদান কৰে আৰু আমি যদি প্ৰেক্ষাপট কিছুমান কথা সৰু সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাওঁ এইখিনি কথা এইটো কাৰণে কৈছোঁ আমাৰ সমাজতে আমি দেখোঁ যেতিয়া আমি ধুনুকধুনাকৈ ডাঙৰ হৈছিলোঁ তেতিয়াও ওচৰৰ বৰদেউতাই কয় যেতিয়া আমি একেলগে ল'ৰা ছোৱালীয়ে খেলোঁ তেতিয়াও কয় যে যদি ছোৱালী এজনীয়ে ল'ৰা এটাক গৰমত মাৰে তেতিয়াও কয় কয় ছোৱালীৰ হাতত মাৰ খালি তোৰ লাজ লগা নাই আৰু আজি যেতিয়া মই গেটৰ পৰা কলেজলৈ আহি পেলাই গেটত সোমাই আহিছিলোঁ তেতিয়া এজন ছাত্ৰক সুধিছিলোঁ যে তোমালোকে এইখনত কি কৰিছা আন্তৰ্জাতিক নাৰী দিৱস আছে আজি আন্তৰ্জাতিক নাৰী দিৱস বোলা কলেজৰ ভিতৰলৈ বোলা আমি কেইটামান সৰু প্ৰগ্ৰেম ৰাখিছোঁ আজি তাত শুনিবা তেতিয়া কৈছিল যে নাৰী দিৱস নাৰীৰহে কাম আমাৰ কি কাম ছোৱালীৰহে কাম আমাৰ কি কাম এই ধৰণৰ মেণ্টেলিটিয়ে কেতিয়াও এখন সমাজত আগবঢ়াই লৈ যাব নোৱাৰে প্ৰতিজাতীয় নাৰী সবলীকৰণৰ বিষয়টো তেনেধৰণেই থাকি যাব আৰু এটা কথা মই আজিৰ তাৰিখত ব্যক্তিগত অনুভৱ কিন্তু নাৰীসকলে নাৰীৰ প্ৰতি শত্ৰু আজিৰ তাৰিখত নাৰীসকলে নাৰীৰ প্ৰতি শত্ৰু এনে এগৰাকী মহিলা যিগৰাকী মহিলাই নিজৰ ছোৱালীজনী নিজৰ কণমানি ছোৱালীজনীক কিন্তু আজি প্ৰাইভেট স্কুলত দি ইংলিছ মিডিয়ামৰ স্কুলত দি আজি সমাজখনক
আগুৱাই নিবৰ কাৰণে ছোৱালীজনীক আগবঢ়াই দিছে। একেগৰাকী নাৰীয়ে কিন্তু ঘৰৰ বন কৰা মহিলাগৰাকীক কিন্তু শোষণ নিষ্পেষণ কৰিছে। আমি দেখি থকা কিছুমান কথা আৰু এইসমূহৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল সজাগ হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল সজাগ হৈ আমি আগুৱাই আহিব লাগিব আৰু কেৱল ছাত্ৰ ছাত্ৰীসকলেহে এই সংস্কাৰ আনিব পাৰিব বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ। আৰু সেই সংস্কাৰ আনিবৰ কাৰণে কিন্তু দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি সজাগতাৰ এই নাটকখনৰ পৰা যি এটা মেছেজ পাইছে বা আজি যি মহিলা ওমেন চেলে যিটো প্ৰগ্ৰেম ল'লে তাৰ পৰা তেওঁলোকে যিখিনি শিক্ষা পাইছে, এগৰাকী স্পেচিয়েল গেষ্ট মাতি আনি তেওঁলোকক কিবাকিবি সুন্দৰভাৱে বক্তৃতা দিয়াইছে, সুন্দৰভাৱে তেওঁলোকে শিকিছে দুই এটা কথা। এইখিনি যাতে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে আজিয়ে এইখিনি কথা আজিয়ে সীমাবদ্ধ নাৰাখি আজিয়ে শেষ কৰি নিদি তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীসকলে এটা সজাগতা আনিব পাৰে। দেৰগাঁও কমলদৰা মহাবিদ্যালয়ত কোনো ধৰণৰ নাৰীৰ ক্ষেত্ৰত নিৰ্যাতন নিষ্পেষণ শোষণৰ ঘটনা সংঘটিত নহওক, আনি তেওঁলোকে অসমৰ ক্ষেত্ৰতো অসমৰ প্ৰেক্ষাপটতো তেওঁলোকে সামগ্ৰিকভাৱে বিষয়বস্তুবোৰ বিশ্লেষণ কৰি নাৰী সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব। ইয়াকে আশা ৰাখি পুনৰবাৰ সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সামৰণি মাৰিছোঁ। জয়তু দেৰগাঁও কমলদৰা মহাবিদ্যালয়।